आज खालोर माजर पे वीडियो वो खालोर माजर पे वो तो की সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি লক্ষ্মী পূজাৰ কাৰণে কি মানে বতৰটো অলপ বেয়া হৈ আছে, ভাল হ'ব চাগে। তাৰপাছত লক্ষ্মী পূজাৰ কাম চাম কৰি আছোঁ। তো ফাৰ্ষ্ট গাটো ধুই লওঁ, গাটো ধুই লৈ পেলাই কাম আছে আৰু কামখিনি কৰি লওঁ। ঘৰৰ কাষতে আছে পূজাখন, সেইখন পূজা চাম আৰু বেলেগতো পূজা চাব যাম, ক'ত ক'ত আছে পূজা তো দেখাই আছোঁ। চব থাকক মোৰ লগত। আৰু আজি খালৰ মাজৰ পে ভিডিঅ' হ'ব, খালৰ মাজৰ পে কি গাটো ধুই আহি মন্দিৰত অলপ কাম কৰি আছোঁ। চেয়াৰ টেয়াৰ নি আছোঁ, দে দাঙিব দিছোঁ, দাং চেয়াৰ টেয়াৰ লৈ যাই আছোঁ। চেয়াৰ টেয়াৰ আনি থৈ দিছোঁ আমি, ভাস্কৰে আনি দিছোঁ এইগিলা চেয়াৰ। আনিছে না তই? ব'লা আমি নাৰিকল কাটিম, নাৰিকল কাটিম আমি। এই পূজাৰ ভোগৰ কাৰণে চব্জি কাটি আছে ৰ'ব। এই আলু কাটি আছে, ৰঙালাও দিয়ক ভালকৈ কাটক ডাঙৰ কৰি থৈ নথব আৰু সিজিবান নহয় নহ'লে। বেলেগ কাটি আছে দিয়ক, কিন্তু লাগক ভালকৈ লাগক। কি মই বোলে আলু খচি আছোঁ, দেখাই নাই। এই চেপ্তা হ'ল দিয়ক আলুটোক। নাৰিকল কাটিব দিছে ৰ'ব। নাৰিকল দুটা কাটি লওঁ, নাৰিকল কাটি কিনে নাৰিকলৰ বাকলিগিলা সৰু কৰি কাটি দিব দিছে। এই ধূনাত দিব না ধোৱা দিব। এতিয়া কাটি দিওঁ ৰ'ব। আমাৰ কেমেৰামেন থৈছোঁ মোৰ ভাইটি এটাক, সি ধৰি আছে কেমেৰা। নাৰিকলটো কাটি দিওঁ ভালকৈ। নাৰিকলৰ এইটো ফুল বনাই দিছোঁ দিয়ক, নাৰিকলৰ ফুল। আমাৰ কাষৰে পূজা এখন কমাৰতলা বুলি যে কয়, তাতে লক্ষ্মী পূজা ৰাতি পাঠকো আছে ইয়াতে। আহিলেও একবাৰে চাকি জ্বলাই আছে ইয়াতে ধুনীয়াকৈ দিনতে। তো কি চাই আছে, বলক পূজা চাব যাওঁ। ফাৰ্ষ্ট ঘৰৰ পূজাখন চাম আৰু ঘৰৰ কাষত থকা পূজাখন, তাৰপিছত বেলেগ পূজা চাব যাম। মই চাহটো খাই লওঁ যাই আছোঁ। বলক একেলগে। ঘৰৰ পূজাখন ইমান ডাঙৰ নহয় আৰু, মানে আমাৰ চুপাৰটোত যিকেইখন মানুহ আছে আৰু সেইখিনি ইয়াতে তোলাতুলিকৈ পূজাখন কৰোঁ। মূৰ্তিটোৰ ভিতৰত আছে লক্ষ্মী মূৰ্তি। তাৰপাছত এতিয়া হোম পুৰাৰ কাৰণে কাষতে মানে সেই যোগাৰ কৰি আছে আৰু এই হোমৰ যোগাৰ কৰি আছে। ইয়াতে হোম পুৰিব এতিয়া, হোম চোম পুৰি প্ৰায় পূজা শেষ হ'বৰ হ'বই আৰু হোমৰ কাৰণে পূজা কৰিব এতিয়া। হোমৰ জুই জ্বলাই আছে। এইটো ভালকৈ মন্দিৰটো চাই লওক একবাৰ। এইটো মূৰ্তিটো যাম কমাৰতলাত, তাতে নাগা নাম আছে, নাগা নাম চাওঁ কেইটামান চত দেখাম নাগা নামৰ। দেখি পেলাই আহিম আৰু ঘৰত আহি কিনে ঘৰৰ পূজাখনত থাকিম। তো বলক নাগা নামে চাব যাওঁ। নাগৰা চাব আহিলোঁ। দুইথৰা নাগৰা আছে, এই একথৰাত নাম উঠি আছে আৰু কাষত আছে একথৰা নাম। তাৰপিছত নাগৰা চাই লওঁ, দুটামান নাম চাম আৰু নাম চাই পেলাই যাম ঘৰটো পূজা আছে না। নাগৰা চাব আহিলোঁ, তথাপিতো আছে একথৰা নাম উঠি আছে। সৰু চলি কিন্তু নাগৰা বজাইছে, বেলেগ নাগৰা বজাইছে। মানুহ হৈছে অলপ ইয়াতে আছে মূৰ্তিটো দেখিছিলোঁ যে দিনতে। এইটো মূৰ্তি একথৰা আগত একথৰা দুটা কেমেৰা লগাইছোঁ। মই আছোঁ ইয়াতে, এই কলডালৰ আগত আছে মোৰ লগৰ ছোৱালী দুটা থাকবে এটাই কৰি আছে। এই দুটা নাগৰাই চাই দিয়ক, কিনো কৰোঁ। ফাংচন নাই ক'তো, নাগৰাই চাব লাগিব আৰু দিয়ক। পূজা চাই আহিলোঁ। তাতে আমাৰ ওচৰতে কমাৰতলাত তাতে নাম চালোঁ, নাগৰা নাম আছিল, দুটা নাম চাইছোঁ। নাম চাই কিনে আহিছোঁ, কাৰণ ঘৰতে পূজা এখন আছে না, সেইকাৰণে আহিলোঁ।
তো পূজাত যদি কিবা চোৱাত দেখাব পাৰোঁ দেখাম, যদি নৰুতো আৰু নহ'ব। তো এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্টখিনি কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। তো এতিয়ালৈ বাই বাই, জয় অসম, শুভৰাত্ৰি।